দাদা ইমান ৰাতিখন কি কৰি আছা? কালিলৈ ইণ্টাৰভিউত কি সুধিব নাজানো নহয় সেইকাৰণে বাতৰিখিনিকে চাই আছিলো তুমি অফিচাৰৰ ইণ্টাৰভিউ দিবলৈ নোযোৱা নহয় ইমান তাত বিশেষ একো নুসুধে এনে টোপনি ক্ষতি কৰি থাকিব নালাগে বহুত সময় শুই থাকা মিছামিছিকৈ আমাৰহে টোপনি ক্ষতি হ'ল আপোনালোকেতো নাজানে চাকৰি এটা পোৱাটো মোৰ কাৰণে কিমান জৰুৰী কৃষ্ণ 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 প্ৰসাদ অলপ দিয়ক প্ৰসাদ নহয় নিৰ্মালীহে লোৱা হেৰি নহয় এই গোসাঁই ঘৰ ভাগ খোলা আছে নহয় আছে কিয় সুধিলা এনেই মানে সেৱা এটা কৰি আহোঁ বুলি ভাবিছিলো আজি তুমি সেৱা কৰাৰ কথা ক'লা যে কিবা কাৰণ আছে নেকি নাই নাই ভগৱানক সেৱা কৰিবলৈ আৰু কিবা কাৰণ লাগে নি ঠিক আছে সেৱা কৰি উঠি তুমি মাছৰ বেপাৰী আহে নেকি চাবাচোন আৰু যদি আহে তুমি মোক মাত লগাই দিবা মই তুলসী তলত চাকি গছ দি আহোঁ হ'ব দিয়ক দিয়া দিয়া এতিয়াই যিমান পাৰা সিমান অৰ্ডাৰ দি লোৱা দুদিনৰ পিছত যেতিয়া চাকৰি কৰা ছোৱালী আনিম এইডালৰ নুশুনো তোমাৰ কথা ভৰিৰ ওপৰত ভৰি তুলি খাওঁ সেৱা এটাকে কৰি লওঁ আজি যাতে ছোৱালীজনী দেখা পাওঁ তুমিতো মোৰ কথা সকলো জানা অথাই সাগৰত দি হেৰুৱাইছিলো কেনেবাকৈ কুটা এডাল পাইছো সেইডালকে সাৱটি পাৰ পাব পাৰিম তুমি মোক নিৰাশ নকৰিবা চাকৰিটো যেন যেনে তেনে পাওঁ ইয়াৰ পাছত আৰু তোমাৰ পৰা একোৱে নিবিচাৰো ৰাতিপুৱাৰে পৰা মই তোমাক টেনশ্যনত থকা দেখিছো কিবা প্ৰব্লেম হৈছে নেকি নাই একো হোৱা নাই তেনেহ'লে এনেকৈ আছা যে কিয় জানো মোৰ আজি এনেকুৱা লাগি আছে আজি যেন কিবা ডাঙৰ ঘটনা এটা ঘটিব ইণ্টাৰভিউটোৰ বাবে চাগে ইণ্টাৰভিউ মই নিদিওঁ নহয় মই ল'মহে আৰু সেইটোৰ বাবে মোৰ তেনেকুৱা কিয় লাগিব নহ'লেনো আন কি কাৰণ হ'ব পাৰে তাকেইতো একো ভাবি পোৱা নাই সেইবোৰ ভাবিবলৈ বাদ দিয়া কেতিয়াবা এনেকুৱা হয়েই ৰ'বা মই ব্ৰেকফাষ্ট লৈ আহিছো অলপ পাছত যাবই কিবা এটা নকৰা কিয় ৰচোন অকমান ভাবিবলৈ দে কিমান ভাবিবা আৰু তুমি কালি ৰাতিপুৱাতো ভাবিয়ে আছা উপায় এটাহে হ'লে উলিয়াব পৰা কোনো কামৰ মানুহ নহয় তুমি এই কথা শুনা আগৰ বুদ্ধিবোৰ কোনে দিছিল তুমিয়ে দিছিল সেইকাৰণেতো এটাতো ছাকচেছ হ'ব পৰা নাই এতিয়ালৈকে তেনেহ'লে তই নাভাব কিয় খং কিয় কৰিছা মই কথাটোহে কৈছো নকবি এইবোৰ উল্টা পুল্টা কথা এইবোৰ শুনিলে মোৰ মূৰটো একেবাৰে গৰম হৈ যায় হ'ব তেনেহ'লে চাহ একাপ খাই মূৰটো ঠাণ্ডা কৰি লোৱা আহা তই মোক ইনচাল্ট কৰিছ নাই কৰাও মই কথাটোহে কৈছো আহা চাহ বাকী থৈছো এতিয়া ওলালি যে আজি ইণ্টাৰভিউটো আছে নহয় সেই বুলি ইমান জলদি যাবি আজি সকলোকে সোনকালে মাতিছো ইণ্টাৰভিউটো কাম ফাৰ্ষ্ট হাফতে শেষ কৰিব লাগিব ইফালে প্ৰজেক্ট ছাবমিশ্যনৰ কাইলৈ লাষ্ট ডেট গোটেই দিনটো ইণ্টাৰভিউ নামত শেষ কৰিব নোৱাৰি তুমিতো আজি চাগে নোযোৱা নহয় নাই মই যাম কিন্তু অলপ দেৰি হ'ব মোৰ নেক্সট মান্থৰ একচুৱেলি প্ৰজেকশ্যন প্লেনটো অলপ চাব আছে আৰু সেইটো এপ্ৰুভ কৰাৰ পিছতে তই ফিল্ডত পঠিয়াবি তাৰ আগতে নপঠিয়াবি ঠিক আছে দেউতা মই এতিয়া যাওঁ ৰাম দেৰিয়ে হ'ল চাগে পাই মোৰ তাই যাবলৈ ওলাইছে কিবা এটা কৰা তাইক আহিবলৈ দেচোন আগতে তাৰপিছত মই কি কৰোঁ চাই কিনো কৰিবা
চাওকচোন কি কৰো কি টেবলেট দিছা এইবোৰ কেনেবাকৈ মৰি চৰি নাযায়তো নাযায় কেৱল কেইঘণ্টামানৰ কাৰণে টোপনি যাব মা ৰবা তুমি দেখোন একো এটা খোৱাই নাই বহা এইটো চাহ কাপ খোৱা নালাগে মা দেৰি হ'ব দিনটোৰ বাবে কি এনেকে খালী পেটে ওলাই যাবা নেকি লোৱা নালাগে মা দেৰি হৈছে নহয় কিনো দেৰি হৈছে কৰি আছা খোৱা খোৱা বহা 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 জলপান অকমান খাই যোৱা ৰবা সেই কাপ তোমাৰ চা নহয় হে নহয় মানে সেই কাপ চেনি নিদিয়া চাহ মইতো চেনি নাখাওঁৱে আজি আকৌ এইও নাখাম বুলি কৈছে সেইকাৰণে তাৰপিছত কি হ'ল মই নাজানো ড্ৰাইভাৰজনক তাৰ লগত যাবলৈ গুচি বেচেৰাটোৰ চাগে মুখখন চাবলগীয়া হৈছিল জানানে একেবাৰে তুমি কিন্তু ভাল কাম নকৰিলা কিয় কিমান আন্তৰিকতাৰে তোমাক হেল্প কৰিব আহিছিল সি কিয় হেল্প কৰিবলৈ আহিছিল মই হ'বলৈ নাজানো আৰু অলপ সময় কথা পতাহেঁতেন সি মোৰ নাম্বাৰে বিচাৰিলেহেঁতেন নাম্বাৰটো দিয়াতনো কি আপত্তি আছিল তাৰপিছত হাই হেল্ল' কি কৰিছা শুনাচোন ওলা নেকি এইবোৰ প্ৰশ্ন উত্তৰি থাকিবলগীয়া হ'ল হয় ভালহে হ'ব কথা পাতিবলৈ লগ এটা পাবা মোৰ যে কথা পাতিবলৈ লগহে নাই কোন আছে কোৱাচোন তুমি আকৌ মই আকৌ ভাবিছিলো পাৰ্মানেণ্টলি কাৰোবাক বিচাৰি ললা কি হ'ল বৌ এইখন ইয়াত কোনে থলে চেনিয়ে থলে চাগে চেনি এই গামোচাখন তুমি ৰাখিছা কিন্তু ইয়াত কিয় ৰাখিছা এইখন সময় দিছো আকৌ নতুন গামোচাখন অনাবত লৈ থাকিম কিন্তু ইয়াৰ ভিতৰত কিয় ৰাখিছা তোমালোকৰ উঠোৱা দেখোন আমি আপোনালোকৰ ৰুমতো জানো এনেকুৱা এটা নাই সেইটো ফ্ৰিজ নহয় আলমিৰাহে একেই কথা দিয়ক এইবোৰ কি চেনি কি মাছ মাছ কি কাৱৈ মাছ কোনে আনিব ক'লে তোমাক মই নিজে আনিছো কিয় আনিছা খাবলৈ আকৌ চালানী মাছবোৰ খাই কিবা ভাল নালাগে সোৱাদ নাই সেইবুলিয়ে তুমি কাৱৈ মাছ আনিবা নেকি লোকেল মাছ টেঙা মৰা দি ৰান্ধিলে মজা লাগিব এতিয়া নিয়া এইবোৰ কিয় আমাৰ ঘৰত কোনেও কাৱৈ মাছ নাখায় এতিয়াই পেলাই দিয়াগৈ পইচা দি অনা বস্তু কিয় পেলাই দিম মই খাম ভিতৰত বনাবও নোৱাৰা হ'ব মই বাহিৰতে বনাই খাম কি হ'ল কিয় হাঁহিছা কাৱৈ মাছ অনাৰ কথাটো দেউতাই গম পাব লাগিছিল সঁচাকৈ কিয় বাৰু ভয় কৰে মানুহজনে কাৱৈ মাছলৈ কিয় তুমি নাজানা নেকি দেউতাই যে কাৱৈ মাছ নাখায় সেইটো জানো কিন্তু কিয় নাখায় সেইটোহে নাজানো ইণ্টাৰেষ্টিং কথা কি কোৱাচোন শুনিলে তুমি হাঁহি হাঁহি পাগল হৈ যাবা দেউতাই যেতিয়া সৰু আছিলে ককাই বোলে এদিন জীয়া কাৱৈ মাছ লৈ আনিছিলে দেউতাই বোলে এনেকে ঝুমি ঝুমি চাই থাকোতে জীয়া কাৱৈ মাছ এটা মুখত আহি সোমাই তাৰপিছত কি হ'ল জানা নাৰ্ছিং হোমলৈ গৈ বোলে মাছটো উলিয়াবলগীয়া হৈছে তাৰ পিছৰ পৰাই দেউতাই এই কাৱৈ মাছ দেখি ভয়ত জঁপিয়াই উঠে তাৰ মানে আচল কথাটো সেইটো তাকেইতো তাৰমানে আমাৰ ঘৰত কাৱৈ মাছ একদম নচলে একদমেই নচলে আইজনী বৰ গধুৰ ইয়াতে বিচনাতে দাঙি দে আকৌ সাৰ পাব নহয় তুমি কিবা বেলেগ বস্তু খুৱাই দিয়া নাইতো এইজনী ইমান ভয় কৰে নেকি মানুহে
চিন্তা নকৰিবি মই যি খুৱাইছো একো সন্দেহো নহয় কি খোৱালানো স্লিপিং টেবলেট যোৱাবাৰ মোৰ অসুখ হওঁতে ডাক্তৰে দিছিল এতিয়া যা কিবা এটা খোৱাৰ যোগাৰ কৰগে ৩-৪ ঘণ্টালে তাই আৰু সাৰ নাপায় এই ওচৰতে আহে কি বুলি ক'বা কি ক'ম আৰু দেখিবই নহয় কৈ থাকা মোকনো বাৰু নুসুধা নেমেলাকৈ মাছকেইটা কিনিবলৈ কিহে পাইছে নিচা মিচিকৈ টকাকেইটা পানীত গ'ল ভাবিছিলো লোকেল মাছ দেখি ভাল পাব চাগে এতিয়া কি কওঁ বাৰু ইমান সোপা মাছ অকলেতো খাই শেষ কৰিব নোৱাৰি মই দেখোন মাছকেইটা জীয়াই থৈ পতাই এটা এটাকৈ পুৰি খৰিচা দি পিটিকি জলকীয়া অকণ দি খাই থাকিব পাৰোঁ ভাল হ'ব